নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া যাব ওলাইছোঁ মানে আমাৰ ভণ্টিয়ে নাচিব মানে অৰ্কেষ্ট্ৰা প্ৰগ্ৰেম এটা, তো তাতে ৰিহাৰ্চেল হৈ আছে, তো তাতে যাব ওলাইছোঁ। বলক আপোনালোকো দেখাম অলপ। এতিয়া মই এইখিনিতে মাজতে কথা এটা কওঁ, মানে যদি আপোনালোকে ইহঁতৰ প্ৰগ্ৰেমটো চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে গাঁৱত যদি ফাংচন এইবিলাক পাতিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু চাই থাকক। মই দেখুৱাই থাকিম বাৰু কেনেকুৱা কি হৈ থাকে।
এতিয়া মই আহি ৰুম পালোহি আৰু মানে গুচি আহিলোঁ সোনকালে। আমাৰ ৰুমত মানে খানা এটা হ'ব এতিয়া, মানে ইয়াৰ লগৰ এটাৰ বাৰ্থডে আছে, মানে ভাইটি এটাৰ, তো ইয়াতে খানা খাব। চ' সেইকাৰণে গুচি আহিলোঁ মই, সিহঁতো আহিবলৈ ৰখি আছে। চ' দেখাই থাকিম বাৰু। এতিয়া মই খানাটো ৰেডি কৰোঁ অকণমান, সিহঁতেও আহি লাগি দিবহি, নহৰু চহৰু এইবিলাক গুচাই লওঁ। এতিয়া আমি চাহ তাহ খাই লৈছোঁ, ইহঁত দুজনী আহিলে, বাকীবোৰো আহি আছে আৰু। ইফালে আমাৰ মাংস হৈ আছে আৰু বাকীখিনিও বনাব আৰু সিহঁত আহি পেলাই। মই অকল মাংসটো বনাই দিছোঁ এতিয়া। আমাৰ কেক ৰেডি হৈ গ'ল, এতিয়া লৈ যাওঁ আৰু। ৰেডি কৰি আছোঁ আৰু চব আহি গ'ল। এয়া কেক আনি আছে আমাৰ। Happy birthday to you. Birthday. Yeah, birthday boy. हजारों साल happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday. ভাতটো বাঢ়ি দিছে সিহঁতে, ভাত হৈ গ'ল আৰু খাই ল'ম এতিয়া। চবেই খানা খাই আছে আৰু খাই ল'ম ময়ো। আৰু ইহঁত এতিয়া খাই বৈ গ'লগৈ আৰু আমিও শুই যাম আৰু। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আজিলৈ ইমানেই, বাই বাই, গুড নাইট।